যদি আপোনালোকে এই পৰ্যন্ত এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি প্ৰেছ কনফাৰেন্স পাতি স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ প্ৰত্যেকজন দুখীয়া মানুহে ফাইনেলি অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ মুঠ 1,48,000 টকা। যদি আপোনালোকে 2025 বৰ্ষৰ যেটো মাৰ্চ মাহৰ নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনাৰ নাম আছে নেকি এই বস্তুটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এইটো যেটো ভাৰত চৰকাৰে মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবসাইট ইয়ালৈকে আপোনালোকৰ প্ৰথমে আহিব লাগিব। ইয়াতে অহাৰ লগে লগে এইটো যেটো আপোনালোকে ওপৰত 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো আৱাজ সফট বুলি লিখা আছে এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি এইটো যেটো 1 নম্বৰ অপচন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ। ইয়াৰে যেটো 6 নম্বৰ অপচন আছে য'ত লিখা আছে পঞ্চায়ত ওয়াইজ ইনকমপ্লিট হাউস ইয়ালৈকে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো অল ষ্টেটছ বুলি যে লিখা আছে এই অল ষ্টেটছত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি নিজৰ ৰাজ্যৰ নাম সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকে সিলেক্টত ক্লিক কৰি নিজৰ ডিস্ট্ৰিক্টৰ নাম অৰ্থাৎ আপুনি কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব ব্লক আৰু ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি এই সাবমিটত প্ৰথমে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত যি কেইখন গাঁও আহে সেই কেইখন গাঁৱৰ নাম ইয়াতে আপোনালোকে চাবলৈ পাৰিছে। প্ৰথমে লিখা আছে গাঁৱৰ নাম তাৰ পিছত লিখা আছে টোটেল স্যাংচন কমপ্লিট হাউস আৰু ইনকমপ্লিট হাউস। মোৰ গাঁৱৰ নাম হল বৰবকা পাথাৰ যেটো আপোনালোকে চাবলৈ পাৰিছে 2 নম্বৰ এইটো হল মোৰ গাঁও। ইয়াতে 2025 বৰ্ষৰ যেটো মাৰ্চ মাহত ঘৰ স্যাংচন হৈছে হেতু টোটেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 11টা ঘৰ স্যাংচন হৈছে কিন্তু এই পৰ্যন্ত কমপ্লিট কেৱল মাত্ৰ এটা ঘৰহে হৈছে বাকি 10টা ঘৰে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে ইনকমপ্লিট হাউস হৈ আছে। আপুনি যদি এনেদৰে চাব বিচাৰে যে মই যিখন গাঁৱত বসবাস কৰো এইটো গাঁৱত যদি 10টা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা ঘৰ পাবলৈ সক্ষম হৈছে সেই 10টা পৰিয়াল কোন কেইটা পৰিয়াল আপুনি যেটো গাঁৱত বসবাস কৰে সেইটো গাঁৱৰে যেহেতু 10টা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী নাম আহিছে সেই 10 জন মানুহ কোনে এই বস্তুটো যদি চাব বিচাৰে তেতিয়াহলে এইটো যেটো 10 বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে 2 নম্বৰ যেটো আপোনালোকে চাবলৈ পাৰিছে তাৰ বেনিফিচিয়াৰী নাম ফাদাৰ নাম ৰেজিষ্ট্ৰেচন নাম্বাৰ ভিলেজ অৰ্থাৎ কি এই যেটো বৰবকা পাথাৰ আছে এই বৰবকা পাথাৰৰ এইজন মানুহে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হৈছে চাওক কিমান তাৰিখত 26 ফেব্ৰুৱাৰী 2025 বৰ্ষত এইজন মানুহক ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ প্ৰদান কৰিলে। তলফালে স্ক্ৰল কৰিলে ইয়াতেও আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে চাব বেনিফিচিয়াৰী নামটো আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এইজন মানুহেও 25 ফেব্ৰুৱাৰীত ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে। 4 নম্বৰ যেটো আপোনালোকে চাবলৈ পাৰিছে এইজন মানুহেও 26 ফেব্ৰুৱাৰী 2025 বৰ্ষত এটা ঘৰ পাবলৈ সক্ষম হল। 5 নম্বৰ যেটো চাবলৈ পাৰিছে এইজন মানুহেও 26 ফেব্ৰুৱাৰীত এটা ঘৰ পাবলৈ সক্ষম হল। তলফালে স্ক্ৰল কৰিলে সেই একেটা ডেটতে চৰকাৰী ঘৰ পাইছে। এনেদৰে তলফালে স্ক্ৰল কৰিলে এই যে 10টা ঘৰ স্যাংচন হৈছে বুলি যে কলো এই 10টা ঘৰে কোন কেইজন মানুহে পাবলৈ সক্ষম হৈছে আৰু কিমান তাৰিখত এই কেইজন মানুহক ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা ঘৰ স্যাংচন কৰি দিলে অল ডিটেইলছ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে।